Hello everyone, welcome back to the first video of Zero to Hero series. আজি আমি ভিডিওটোত বেসিক ম্যাথমেটিক্সৰ Zero to Hero সিরিজৰ এটা ক্লাস প্ৰথমটো ক্লাস হ'ব। ইয়াতে আমি বেসিক ম্যাথমেটিক্স যিখিনি আছে যিখিনি প্ৰয়োজন হ'ব যিকোনো শ্ৰেণীৰ কাৰণে ওকে ক্লাস 10 9 বুলি কথা নাই যিকোনো শ্ৰেণীৰ কাৰণে এইটো ইউজফুল হ'ব। প্ৰথমে আমি কি চাম সাবট্ৰেকশনটো চাম। সাবট্ৰেকশন আমি কেনেকৈ কৰিম বা এডিশন আমি কেনেকৈ কৰিম সেইটো ওকে। প্ৰথমে এই যেটো আছে 2 - 5 ওকে 2 - 5 বোৰ্ডে কি কৰিবা 3 লিখিবা বা 3 লিখিলে কি হ'ব ৰং হ'ব। প্ৰথমে আমি চাব লাগিব যে আমি কি কৰিছো 2 ৰ পৰা 5 বিয়োগ কৰিছো ওকে। তো 2 ৰ পৰা 5 যদি এটা আমি সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা এটা যদি মাইনাস কৰো তেতিয়া হলে কি হ'ব যেটো বিয়োগফল আছে সেই বিয়োগফলটো কি হ'ব নেগেটিভ হ'ব। আৰু নেগেটিভ লিখাৰ পিছত আমি কি কৰিম ডাঙৰটো পৰা সৰুটো মাইনাস কৰিম 5 - 2 = কি হ'ব 3 হ'ব। নিয়মটো কি হৈছে যদি এটা সৰু সংখ্যা থাকে দুইটো হৈছে 5তকৈ সৰু তো 2 ৰ পৰা আমি 5 মাইনাস কৰিছো বা বিয়োগ কৰিছো তো সেই আমি কি লিখিম প্ৰথমে মাইনাস চিহ্নত লিখিম। মাইনাস চিহ্ন লিখাৰ পিছত আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম ওকে। তো 5 - 2 5 ৰ পৰা 2 গলে কি থাকে 3 থাকে তো -3 হ'ব আনসারটো ওকে। এইটোতো সকলো জানে 6 - 2 কি হ'ব এইটো হ'ব কি +4 বা 4 কি হ'ব কাৰণ হৈছে কি যে 6 ৰ পৰা আমি কি কৰিছো 2টো মাইনাস কৰিছো 6টো হৈছে ডাঙৰ সংখ্যা আৰু 2টো হৈছে সৰু সংখ্যা। তো ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো কি হয় পজিটিভ হয় এইটো সকলো জানে। এই ধৰণৰ কোৱেশ্চনবিলাক আমি কেনেদৰে কৰিম -2 + 5 এইটো আমি কেনেদৰে কৰিম তো প্ৰথমে আমি জানিব লাগিব যে -2 + 5 ডাঙৰটোৰ আগত কি চিন আছে প্লাস চিন আছে সৰুটোৰ আগত কি চিন আছে মাইনাস চিন আছে। তো আমি এইটো কেনেদৰে লিখিব পাৰিম যদি আমি প্লাস চিন থকা সংখ্যাটোক আগত লিখো 5ৰ আগত যেটো প্লাস চিন আছে তো সেই আমি কি লিখিম 5ক প্ৰথমে লিখিলো ফাৰ্স্টত লিখিলো দেন আমি কি কৰিম 2ৰ আগত কি চিন আছে বিয়োগ চিন আছে তো সেই আমি কি লিখিম মাইনাস চিন লিখিম। তো 5 - 2 কি হ'ব 3 হ'ব হৈ গৈছে। তো -8 + 2 এইটো কি হ'ব প্ৰথমে আমি চাম কি যে প্লাস চিন থকা সংখ্যাটো আগত লিখিম মাইনাস চিন থকাটো পিছত লিখিম। 2 - 8 কেনেকৈ হৈছে যে 2 ৰ পৰা 8 বিয়োগ কৰিব লাগে 2 ৰ পৰা 8 বিয়োগ কৰিলে কি হ'ব 2টো হৈছে সৰু সংখ্যা তো সেয়ে মাইনাস চিন হ'ব 8ৰ পৰা 2 গলে কি হ'ব 6 হ'ব। আই হোপ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা দেন ভিডিওটো লাইক কৰিবা ওকে। কিদৰে হল আৰু এবাৰ কৈ দিছো যে ইয়াতে -8 আছে +2 আছে তো প্ৰথমে আমি কি কৰিম যেটো সংখ্যাৰ আগত প্লাস থাকে 2ৰ আগত প্লাস চিন আছে তো আমি সেই কি কৰিছো ইয়াক আগত লিখিছো আৰু 8ৰ আগত কি চিন আছে মাইনাস চিন আছে সেই আমি কি লিখিছো -8 লিখিছো। আৰু আমি এই মাত্ৰ মানে কি পঢ়িছো যে এটা সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যা মাইনাস কৰিলে বিয়োগফলটো কি হ'ব ডাই নেগেটিভ হ'ব। তো সেই প্ৰথমে কি দিছো আমি মাইনাস চিহ্ন দিছো দিয়াৰ পিছত আমি কি লিখিছো ডাঙৰটোৰ পৰা 8ৰ পৰা 2টো কি কৰিছো মাইনাস কৰিছো তো 8 - 2 = কি হ'ব 6। নেক্সট ওয়ান ইজ -2 - 8 যদি দুয়োটা সংখ্যাৰ আগত মাইনাস চিহ্ন থাকে ওকে মানে কি কৈছে যে -2 ৰ পৰা আমি -8 বিয়োগ কৰিব লাগে তো -2 - 8 এনে হ'ব মানে কি ফৰমেটটো এনেকুৱা হ'ব। তো আমি সেই কি লিখিম প্ৰথমে কি হ'ব যদি দুয়োটা সংখ্যাৰ আগত মাইনাস চিহ্ন থাকে আনসারটোৰ আগত কি চিন হ'ব মাইনাস চিন হ'ব। এতিয়া আমি দুয়োটা কি কৰি দিম যোগ কৰি দিম -10 এনেকৈ আমি বুজিব পাৰো যে -2 মাইনাস যদি আমি ধাৰ বুলি লওঁ মানে সাপোজ হইলো তোমালোকে কিছুমান মানুহে কি কৈছা পইচা ধাৰে লৈছা তেতিয়ালে আমি কি কৰিম 2 টকা মই কাৰোবাৰ পৰা ধাৰে লৈছো নেক্সট মই 8 টকা ধাৰে লৈছো মাইনাস মানে কি হৈছে 8 টকা ধাৰে লৈছো 2 টকা আৰু 8 টকা লগলে কেই টকা ধাৰ হল মুঠতে 10 টকা ধাৰ হল ওকে। 10 টকা কি হৈছে মোৰ ধাৰ হৈছে। এইটো হৈছে আমাৰ হোমৱৰ্ক তোমালোকৰ কাৰণে কি দেখিল হোমৱৰ্ক কিছুমান আছে এইটো হৈছে 3 - 10 3 - 10 3 পৰা 10 গলে কি হ'ব -8 + 15 কি হ'ব -10 - 10 ওকে। এইটো আবার বুজাই দিছো একবাৰ যে দুয়োটাৰ আগত কি চিন আছে মাইনাস চিন আছে তো সেই আনসাৰৰ আগত কি চিন হ'ব মাইনাস হ'ব আৰু এবাৰ কি কৰিম দুয়োটাকে যোগ কৰি দিম 10 + 10 কি হ'ব 20 এনেকৈ বুজিব পাৰি যে 10 টকা ধাৰ আছে অলৰেডি আৰু নেক্সট আমি কি কৰিছো 10 টকা ধাৰে লৈছো তো সেই আমি কি কৰিম 20 টকা কি আছে ধাৰ হৈছে ওকে। নেক্সট ওয়ান ইজ মাল্টিপ্লিকেশন। তো মাল্টিপ্লিকেশনত কি হয় বহুতে কনফিউজ হয় ওকে। এই ধৰণৰ কোৱেশ্চনবিলাকত তেওঁলোকে কি কৰিব -a + a মাইনাস লিখিব এই ধৰণে -a কি লিখিব প্লাস বাট তেওঁলোকে এইটো মানে কি পাহৰি যায় যদি আমি দুডাল কি কৰো চিন ইয়াতে মাইনাস চিন আছে মাইনাস চিন আছে আৰু এটা কি আছে মাল্টিপ্লিকেশন তো -a কি হয় প্লাস হয় দুডাল মাইনাসক যদি আমি কি কৰো মাল্টিপ্লাই কৰো ওকে। ৰুলটো এনে ধৰণৰ যে
ইনটু মাইনাছ ইকুৱেল টু কি হ'ব প্লাছ অ'কে এটা সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন আছে আৰু অন্য এটা সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন আছে তো সংখ্যাটোৰ যিটো উত্তৰ ফল আছে এইটো কি হ'ব প্লাছ হ'ব এটা সংখ্যাৰ আগত যদি মাইনাছ চিন আছে এটা সংখ্যাৰ আগত যদি প্লাছ চিন আছে তো সিহঁতৰ যিটো পূৰণফল আছে সেইটো কি হ'ব পূৰণফলটো কি হ'ব মাইনাছ হ'ব বা প্লাছ আৰু মাইনাছ থাকিলে একে কথা কেৱল কি হৈছে ইণ্টাৰচেঞ্জ হৈছে চাইনবিলাক এইটো কি হ'ব মাইনাছ হ'ব আই হোপ তোমালোকে বুজি পাইছা তো ইয়াতে কি দিছে যে -2 ইনটু -3 মাইনাছে মাইনাছে কি হয় প্লাছ হয় যেতিয়া পূৰণ চিন থাকে তো মাইনাছে মাইনাছে প্লাছ জাষ্ট আমি কি কৰিম মাল্টিপ্লাই কৰিম পূৰণ কৰিম 3 2 গুণ 6 হয় ওকে -4 ইনটু 8 এইমাত্ৰ মই কৈ দিছোঁ যে মাইনাছ প্লাছ কি হয় মাইনাছ হয় প্লাছে মাইনাছে কি হয় মাইনাছ হয় তো মাইনাছ ইনটু প্লাছ ইয়াতে একো চিনে মানে কি আছে প্লাছ চিন আছে তো মাইনাছে প্লাছে কি হ'ব মাইনাছ হ'ব 8 4 গুণ কিমান 8 ইনটু 4 32 ওকে ইয়াতে কি চিন আছে একো চিন নাই ওকে তো 8 ইনটু 10 কি হ'ব নৰ্মেল 80 ওকে ওকে দেন ওকে ইউ ক্যান সি হিয়ার -3 ইনটু -8 ইনটু -4 তিনিটা বা চাৰিটা যিকোনো থাকিলে এনি কুৱেশ্যন থাকিলে আমি কি কৰিম প্ৰথমতে চাইলাম মাইনাছ 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 ওকে এটা কি আছে ট্ৰিক এটা আছে যদি মাইনাছ চিন কি হয় অযুগ্ম সংখ্যাৰ হয় মানে কি যদি মাইনাছ চিন কি থাকে এডাল থাকে মাইনাছ চিন 3ডাল থাকে বা মাইনাছ চিন কিডাল 5ডাল থাকে তেতিয়াহ'লে কি হ'ব আনসাৰটো সদায় কি চিন হ'ব মাইনাছ চিন হ'ব ইয়াতে কেইডাল আছে 3ডাল আছে কেইডাল আছে 3ডাল আছে সেই কি হ'ব এইটো মাইনাছ চিন হ'ব মানে যদি আমি চাওঁ এইটোক ব্ৰেক কৰোঁ মাইনাছে প্লাছ ওকে ইয়াৰ পৰা কি হ'ব মাইনাছ ইনটু মাইনাছ ওকে এইখিনি যদি আমি কৰি চাওঁ তেতিয়াহ'লে আমি গম পাম -3 ইনটু -8 ইকুৱেল টু +24 ইনটু -4 কিছে ব্ৰেকেট আছে ওকে এটা প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব মাইনাছ কি হ'ব মাল্টিপ্লাই কৰিলে 96 হ'ব ওকে নেক্সট ওৱান ইজ হৈছে ডিভিজনৰ ক্ষেত্ৰত কি হ'ব যদি আমি এটা সংখ্যাক ওকে এটা সংখ্যা আছে সেই সংখ্যাটো যদি আমি এটুক আমি কি বুলি কম লব এটুক আমি কি বুলি কম হৰ বুলি কম লব বা হৰৰ যিকোনো এটা যদি মাইনাছ চিন থাকে তাৰ উত্তৰ ফল কি হ'ব মাইনাছ আহিব ওকে তো 5ক 5 যদি আমি 10 হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাওঁ 2 পাওঁ আৰু এটা কি চিন আছে মাইনাছ চিন আছে ওকে মনত ৰাখিবা যে ইয়াতে থাকিব পাৰে নাইবা এনেকৈ থাকিব পাৰে তেতিয়াহ'লে উত্তৰ ফল কি হ'ব মাইনাছ হ'ব 20 হ'ব যদি দুয়োফালে থাকে সাপোজ এনেকৈ ধৰণৰ আছিল এইটো তেতিয়াহ'লে কি হ'ব চিনবিলাক কি হ'ব কেনচেলত হৈ যাব কেনসেলত হৈ গৈ এইটো কি হ'ব প্লাছত আহিব ওকে নেক্সট ওৱান ইজ যদি আমাৰ সিকুৱেন্সত থাকে বা সিৰিজত থাকে তেতিয়াহ'লে আমি কি কৰিম তো -2 + 8 -10 + 18 ইয়াতে আমি চাম -2 আছে মাইনাছ কি আছে 10 আছে পোনপ্ৰথমে বহুতে মানে কি কনফিউজ হৈ যাব যে এইটো আমি কিদৰে কৰিম তোমালোকে কি সিকুৱেন্সত লৈ কৰিব পাৰিবা যে প্ৰথমে কিছুমানে এনেকৈ কৰিব পাৰে -2 + 8 কি হ'ব এইটো যে 2ৰ আগত কি চিন আছে মাইনাছ চিন আছে আৰু 8ৰ আগত কি চিন আছে যোগ চিন আছে ডাঙৰটোৰ আগত কি চিন আছে যোগ চিন আছে সৰুটোৰ আগত মাইনাছ চিন আছে তো সেই কি হ'ব ডাঙৰটোৰ পৰা সৰুটো জাষ্ট বিয়োগ কৰি দিলে হয় এইখিনি কৰিলে আমি কিমান পাম 6 পাম নেক্সট আমি লিখিম -10 + 18 ডাঙৰটোৰ আগত কি চিন আছে যোগ চিন আছিল আৰু 10ৰ আগত কি চিন আছে মাইনাছ চিন আছে তো সেই কি হ'ব প্লাছ হ'ব যদি উল্টা হ'লে অৰ্থাৎ 10ৰ আগত যদি প্লাছ চিন থাকিলে হয় আৰু 18ৰ আগত যদি মাইনাছ চিন থাকিলে হয় তেতিয়াহ'লে কি হ'লে এতে মাইনাছ চিন হ'লে 18ৰ পৰা 10 গ'লে থাকিব 8 ওকে 8 + 16 ইকুৱেল টু কি হ'ব 8 + 6 ইকুৱেল টু কি হ'ব 14 নেক্সট ওৱান ইজ -2 -2 -20 + 8 -15 ওকে ইয়াতে আমি দেখিব মানে কি দেখা পাইছোঁ যে এই তিনিটাৰ আগত কি চিন আছে মাইনাছ চিন আছে যদি সকলো কেইটাৰ আগত কি চিন থাকে মাইনাছ চিন থাকে উত্তৰ ফল কি হয় মাইনাছ হয় আৰু আমি কি কৰিম সিম্পলি তাক যোগ কৰিম 20 + 2 + 2 20 20 2 22 22 2 কি হ'ব 24 অৰ্থাৎ 24 হ'ব এইটো 24 লিখিলোঁ প্লাছ ওকে এইখিনি আমি কি কৰিম এইখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰা 8 - 15 সৰুটোৰ আগত কি চিন আছে মাইনাছ চিন আছে ডাঙৰটোৰ আগত সৰুটোৰ আগত প্লাছ চিন আছে ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ চিন আছে তো সেয়ে কি হ'ব উত্তৰ ফলটো প্লাছ হ'ব নে মাইনাছ হ'ব অবভিয়াছলি এইটো কি হ'ব মাইনাছ হ'ব -15ৰ পৰা কি কৰিম 8 টো মাইনাছ কৰি দিম কি হ'ব আৰু 7 হ'ব নাও 20 - 24 - 7 কি হ'ব এইটো দুয়োটাৰ আগত কি চিন আছে মাইনাছ চিন আছে সেয়ে 24 + 7 কৰি দিলোঁ হৈ গ'ল 30 - 31 ওকে এইখিনি তোমালোকৰ ক্লিয়াৰ হৈছে আই হোপ ক্লিয়াৰ হৈছে নেক্সট পৰ্চনটো হৈছে যে এলজেব্ৰাৰ পৰা অৰ্থাৎ বীজগণিতৰ পৰা বীজগণিত বহুতে মানে কি বুজি নাপায়
তো পোনপ্ৰথমতে আমি কি চাম যোগ চাম ওকে তাৰ আগত আমি কিছুমান বস্তু মানে কি ৰাখিবিলাক জানিব লাগিব যে ভেৰিয়েবল বা চলক ৰাখি কি বস্তু হক ৰাখি কি বস্তু কোএফিচিয়েন্ট কি বস্তু ধ্ৰুৱক ৰাখি কি বস্তু এই ধৰণৰ বস্তুবিলাক আমি কি কৰিব লাগিব জানিব লাগিব চলক ৰাখি হৈছে যিবিলাকৰ ৰাখিৰ মান আমি নাজানো ওকে যদি মই তোমালোকক সুধো যে এৰ মান কি বা যদি মই তোমালোকক সুধো যে বিৰ মান কি বা চিৰ মান কি এক্সৰ মান কি তোমালোকে কি ক'বা কোনোবা এইটো ক'ব যে এৰ মান আমি 0 ল'ব পাৰোঁ কিছুমানে ক'ব এক্সৰ মান আমি 0 ল'ম কিছুমানে বিৰ মান 0 ক'ব কিছুমানে বিৰ মান 1 ক'ব তো সকলৰ কাৰণে মানে কি মানুহ লৈ এই মানকেইটা কি হ'ব বেলেগ বেলেগ হ'ব তো এই এটাক আমি কি কৈছোঁ চলক ৰাখি যেটো মানে কি ভেৰিয়েবল যেটো চেঞ্জ হৈ থাকে যেটো ফিক্স নহয় ওকে যেনেকৈ এ বি চি ডি ফলাখনৰ যিকোনো এটা ৰাখিক আমি কি বুলি ক'ম চলক ৰাখি বুলি ক'ম যাৰ মানটো কি হৈছে ভেৰিয়েবল অৰ্থাৎ মানে কি ফিক্স নহয় এটা নিৰ্দিষ্ট মান নাই ভেৰিয়েবল মান আছে এক্সৰ মান যদি তোমালোকে ভাবা যে এক্সৰ মান এজনৰ মতে 4 হয় আন এজনৰ মতে -10 হ'ব পাৰে এজনৰ মতে 10 হ'লে আনজনৰ মতে 1000 হ'ব পাৰে তো সেইদৰে কি হ'ব মানটো ভেৰি কৰি থাকে ওকে নেক্সট হৈছে হগ ৰাখি হৈছে কি এটা চলক ৰাখিৰ মানে কি ওকে ইউ ক্যান সি হিয়াৰ দেখো হগ ৰাখি হৈছে এইটো যদি আমি সো 3x লিখি লওঁ হেতে ওকে ইয়াতে চলক ৰাখি হৈছে x2 ওকে x হৈছে কি হ'ব চলক ৰাখি হ'ব ওকে ইউ ক্যান সি হিয়াৰ যে x ৰ এটো হগ ৰাখি আছে এটো কি হ'ব 3 হ'ব এটা চলক ৰাখি আছে এই চলক ৰাখিটো হৈছে a তো এৰ লগত কোনটো ৰাখি আছে a লগত কি আছে a লগত ইয়াত কি আছে মাল্টিপ্লাই হৈ 1 আছে তো এৰ হগ কি হ'ব 1 হ'ব ওকে নেক্সট এটা এক্সাম্পল দিলিছো হেতু হৈছে 3xy যদি আমি চাও xy এর হগ কি হ'ব xy এর লগত কোনটো ৰাখি আছে 3 টো আছে তোমালোকক যদি মই এইটো হদু যে -3xy তো y এর হগ কি হ'ব y লগত কোন কেইটা ৰাখি আছে জাস্ট তুমি y ক এলিমিনেট কৰি দিয়া দিয়াৰ পিছত যেটো থাকিব হেতু হ'ব কি -3x হ'ব y এর হগ ওকে যে হগ ৰাখি এটা চলক ৰাখিৰ লগত যেটো ৰাখি থাকে তাক আমি কি বুলি কম হগ ৰাখি বুলি কম ধ্ৰুৱক ৰাখি হৈছে যাৰ মান আমি জানো লাইক আমি কি গম পাও যে 0 ৰ মান আমি গম পাও 0 বুলি 1 ৰ মান হৈছে 1 এ কেতিয়াও চেঞ্জ নহয় -1 ৰ মান কি হ'ব -1 এ হ'ব 6 ৰ মান কি হ'ব 6 এ হ'ব কেতিয়াও চেঞ্জ নহয় ভেৰিয়েবল নহয় এটা কি হয় ফিক্স ৰাখি 0 1 2 3 বা নাম্বাৰ লাইনত থকা যিকোনো এটা ৰাখিৰ মান কি হ'ব 0.5 -0.5 2 -2 এটসেট্ৰা এইবিলাক কি হ'ব এটা ধ্ৰুৱক ৰাখি হ'ব তো এলজেব্ৰাৰ আমি এইখিনি আছিল বেসিক কনসেপ্টখিনি ওকে চলক ৰাখি হগ ৰাখি আৰু ধ্ৰুৱক ৰাখি নাও এলজেব্ৰাৰ আমি যোগ চাম তো এলজেব্ৰাৰ যোগ নরমালি তো আমাৰ যোগ আছিল সেই যোগখিনৰ দৰে কি হয় একে ধৰণৰ নহয় পোনপ্ৰথমে আমি চাম কি ইয়াতে দিছে x + x ওকে এইকেইটা কি ৰাখি অবভিয়াসলি এইকেইটা কি হ'ব চলক ৰাখি কাৰণ ইহঁতৰ মান আমি গম নাপাওঁ ইয়াতে কেইটা আছে x এটা x দুটা x তিনিটা x কি হ'ব এটো 3x কেইটা আছিল x তিনিটা আছিল ওকে এটা y কেইটা আছে y + twice y দুটা y এটা কেইটা আছে দুইটা আছে ইয়াতে এটা আছে কেইটা হল তিনিটা হল ইয়াতে এটা আছে কেইটা হল এটা + 4y হল রাইট তো শুদ্ধ উত্তৰ কি হ'ব 4y হ'ব মানে কি এই কেইটা যদি আমি যোগ কৰো কি পাম আমি 4টা y পাম ওকে 5x + 6x কি হ'ব এটো 5 6 11 তো কি আছে ইয়াৰ লগত চলক ৰাখি আছে x আছে ওকে তোমালোকে ইয়াতে জনাবা যে x ৰ হক কি এই ক্ষেত্ৰত কি হ'ব x ৰ হক কি আৰু এই ক্ষেত্ৰত x ৰ হক কি হ'ব তো 5 6 কি হ'ব 11 হ'ব তো এইটো কি হ'ব 11x হ'ব ওকে দেন 8x + কি হ'ব 19x এই তোমালোকৰ কাৰণে কি থাকিল হোমৱৰ্ক থাকিল হোমৱৰ্কত তোমালোকে নিশ্চয়কৈ জনাবা ওকে মাইনাস কৰিলে কি হ'ব সিম্পলি মাইনাস নরমালি তো মাইনাস আছে মানে কি বিয়োগ কৰিব লাগে সেই ধৰণে কি হয় তিনিটা x আছে দুটা x আছে তিনিটা x ৰ পৰা দুটা x কৰিলে কি হ'ব তিনিটা যদি ধৰিলো সাপোজ কি আছিল তিনিটা চৰাই আছিল তিনিটা চৰাইৰ পৰা কি হ'ল দুটা চৰাই উৰি গ'ল তেতিয়ালে থাকিল কেইটা চৰাই এটা চৰাই সিম্পলি x লিখিব লাগিব যদি বনে কি বহুতে ইজিলি লিখিব ট্রাই কৰে যে 1x কাৰণ আমি নাম্বাৰটো লিখিব লাগে বাট 1 ৰ ক্ষেত্ৰত আমি কি লিখো 1 টো আমি হগ হিচাপে আগত নিলিখো ওকে সিম্পলি আমি কি লিখিম x লিখিম এইটো কি বুজাব এটা বুজাব তো 4x ৰ পৰা যদি x গাই তেতিয়ালে কি লিখিব 4x ৰ পৰা x কলে কি লিখিব 3x তিনিটা x 4টা x ৰ পৰা যদি এটা x গুচি যায় তেতিয়ালে কি লিখিব 3x থাকিব ওকে এইখিনি সবাই 8x - twice x 8টা x ৰ পৰা দুটা x কলে কি থাকিব
এইটো হ'ব 6টা x 6টা x হ'ব 8x minus 2x equal to কি হ'ব 6x ওকে তো 18x minus x এইটো হৈছে কি তোমালোকৰ কাৰণে হোমৱৰ্ক নিশ্চয়কৈ কমেণ্টত জনাবা এইখিনিতে এটা বস্তু উল্লেখ কৰিম যে যদি ভেৰিয়েবল বা চলক ৰাশি দুটা বেলেগ বেলেগ হয় তেতিয়াহ'লে আমি তাক কি কৰিব নোৱাৰোঁ যোগ কৰিব নোৱাৰোঁ x আৰু y যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি কি পাম x আৰু y পাম লাইক ওকে এটা এক্সাম্পল দি দিছোঁ যে এজন মানুহক কৈছে যে তোমালোকে বা তুমি দোকানৰ পৰা 1 কিলোগ্ৰাম কি আনা চেনি আনা আৰু 1 কিলোগ্ৰাম চাহপাত আনা দোকানীজনে ক'ব বা মানুহজনে ক'ব নেকি যে মোক 2 কেজি চেনি দিয়ক বা 2 কেজি চাহপাত দিয়ক তেও দুয়োটা বস্তু কি কৰিব নোৱাৰে যোগ কৰিব নোৱাৰে তো মানে কি কৰিব লাগিব বেলেগ বেলেগকৈ ক'ব লাগে যে মোক 1 কেজি চেনি আৰু 1 কেজি চাহপাত লাগে তো লাইকৱাইজ আমি কি কৰিম যিবিলাকৰ চলক ৰাখি বেলেগ বেলেগ তাক আমি যোগ কৰিব নোৱাৰোঁ যেনেকৈ আছে আমি সেনেকৈ ৰাখিম বা যোগ বা বিয়োগ কৰিব নোৱাৰোঁ আৰু যিবিলাকৰ চলক ৰাখি একেই লাইক চাওক ইয়াতে x আছে ইয়াতে কি আছে 3x আছে চলক ৰাখি কি আছে একেই আছে তো 3টা x ৰ লগত এটা x যোগ কৰিলে কি হ'ব 4টা x তো 4টা x ৰ লগত দুটা y আমি যোগ কৰিব নোৱাৰোঁ সেই আমি কি কৰিম এইদৰে আমি থৈ দিম 4x + 2y ওকে এইখিনি হৈছে বেসিক যিখিনি আমাৰ বেসিক যিখিনি আমাৰ সাবট্ৰেকশন আছিল এইখিনি